মোৰ নাম শ্ৰী প্ৰিয়ংকা শৰ্মা। মই BTADৰ হৰিচিঙাৰ ওদালগুৰি জিলাৰ হৰিচিঙাৰ নিবাসী। মোৰ দেউতা শ্ৰীযুত চম্পক কুমাৰ শৰ্মা, মাতৃ জিনু দেৱী। আৰু মই এগৰাকী BA BEd। এতিয়া মই বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই MA কৰি আছোঁ, এডুকেশ্যনক মোৰ গুৰু বিষয় হিচাপে লৈ। এতিয়া আপোনাৰ প্ৰশ্নটো আপুনি সুধিছে যে 27 জানুৱাৰী 2020 চনত 27 জানুৱাৰী তাৰিখে আমাৰ বড়োলেণ্ড শান্তি চুক্তি বা BTR শান্তি চুক্তি এখন দিল্লীত অমিত শ্বাহৰ সৈতে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত এখন চুক্তি ৰচনা কৰা হৈছে, BTR শান্তি চুক্তি। তাতে আপুনি মোৰ মতামত জানিব বিচাৰিছে। হয়, মই চেণ্ট্ৰেল গভৰ্ণমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই শান্তি চুক্তিটো যে তেওঁলোকে মানি ল'লে আৰু আমাৰ BTAD লৈকে বা আমাৰ BTC লৈকে এখন যে শান্তিৰ আকাশৰ বতৰা কঢ়িয়াই আনিছে, তাৰ বাবে মই খুবেই সুখী তাৰ বাবে। এতিয়া বহুতে হয়তো নাজানে যে BTR বা শান্তি চুক্তি পত্ৰখন কি হয়। মই ক'ব বিচাৰিছোঁ যে মই এগৰাকী বড়ো ছোৱালী নহ'লেও মই এগৰাকী BTCৰ বাসিন্দা হয়। আৰু মই প্ৰাউডলি কওঁ যে মই এখন এনেকুৱা ঠাইৰ পৰা মই বিলংছ কৰোঁ য'ত নেকি ভাৰতৰ আটাইতকৈ বেছি লাৰ্জেষ্ট ট্ৰাইবেল কমিউনিটি বুলি যি জানো সেয়া হৈছে বড়ো গ্ৰুপ। তেওঁলোকৰ জনসংখ্যা হৈছে 5-6%। তেওঁলোকে অসমৰ এটা ডাঙৰ অংশ কেপচাৰ কৰি আছে। আৰু এই বড়োলেণ্ডখনক BTCয়ে তেওঁলোকৰ আণ্ডাৰত 4খন ডিষ্ট্ৰিক্টত ভাগ কৰিছে। সেয়া হৈছে কোকৰাঝাৰ, বাক্সা, ওদালগুৰি আৰু চিৰাং জিলা। এতিয়া আহিছোঁ BTR শান্তি চুক্তি পত্ৰখনৰ বিষয়ে অকণমান বিতংভাৱে ক'বৰ কাৰণে। এই 8,821 বৰ্গ কিলোমিটাৰ জুৰি আৱৰি থকা আমাৰ বড়োলেণ্ডখন আমি খুব আগৰ পৰাই গম পাওঁ যে বহুত উশৃংখলতা, বহুত ভায়লেঞ্চ, বহুত ট্ৰেজিক কিছুমান চিন আমি সৰুৰ পৰাই দেখি আহিছোঁ বা মা দেউতাৰ মুখত শুনিছোঁ যে মানুহে বা আমাৰ মাজত বহুত এটা ভায়লেঞ্চ ঘটি গ'ল আগতে, বা তেওঁলোকে আমাৰ মানুহখিনিয়ে খুব চিঞৰ বাখৰ কৰিলে, খুব ডিমাণ্ড কৰিলে যে আমাক ছেপাৰেটলি এখন ষ্টেট লাগে, আমাক ছেপাৰেটলি আমাক নিজস্বতা জগাই ৰাখিবৰ কাৰণে, আমাৰ নিজস্বতাটো বৰ্তাই ৰাখিবৰ কাৰণে, আমাৰ কালচাৰেল হেৰিটেজবোৰ প্ৰিজাৰ্ভেশ্যন কৰিবৰ কাৰণে, আমাৰ এথিকেল যিবোৰ নেকি আমাৰ বস্তু সেইবোৰ কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈকে, বা সেইটো যিহেতু ধুনীয়াকৈ আমাক ৰাখিবৰ কাৰণে আমাক কি লাগে, এখন ছেপাৰেট বড়োলেণ্ড লাগে। সেইটো কাৰণে আমাৰ স্থানীয় মানুহখিনিয়ে হওক, BLT, NDAP এওঁলোকে খুব মাত মাতি আহিছিলে। এই মাত মাতা কাৰ্য আৰম্ভ হৈছিল 1967 প্ৰথমবাৰৰ বাবে উপেন্দ্ৰ ব্ৰহ্মই প্ৰথমবাৰৰ বাবে বড়োলেণ্ড ডিমাণ্ড কৰিছিল, বা তেওঁ বড়োলেণ্ডৰ প্ৰস্তাৱটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আগত ৰাখিছিল। তাৰপিছতে আমি সকলোৱে জানো 1985 কি হয়, আমাৰ আছাম একৰ্ড চাইন হয়। তাতে আমাৰ অসমীয়া ছাত্ৰ নেতাসকল, আছু, আমাৰ বিশ্ববিদ্যালয় হওক, স্কুল কলেজৰ ল'ৰা ছোৱালী হওক বা সাধাৰণ জনতা হওক, সকলো জাতি এইবোৰ বিশেষে, জাতি বৰ্ণ বিশেষে সকলোৱে আগবাঢ়ি আহিছিল। তাৰপিছত কি হ'ল, আমাৰ আছাম একৰ্ড চাইন হ'ল। আছাম একৰ্ড বাৰু প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ দিনত আমাৰ ছাত্ৰ নেতাসকল, আমাৰ আছাম ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ উপস্থিতিত আমাৰ আছাম একৰ্ড চাইন হ'ল। ঠিকেই আছিল সকলোবোৰ, কিন্তু আমাৰ যিহেতু এই আমাৰ স্থানীয় বাসিন্দাসকল, মানে আমাৰ লাৰ্জেষ্ট ট্ৰাইবেল পিপল কমিউনিটিখিনিয়ে তেওঁলোকে ভাবিলে যে, বা তেওঁলোকে কথাটো নোহোৱা নহয় যে যদি অসম একৰ্ডখন চাইন হৈছে বাৰু ঠিক আছে, কিন্তু আমাৰ নিজস্বতাখিনি বা ট্ৰাইবেল কমিউনিটিৰ যিখিনি নেকি আমাৰ হেৰিটেজখিনি, আমি বড়ো হিষ্ট্ৰী যদি পঢ়োঁ বা বড়ো কালচাৰেল যিখিনি নেকি মুভমেণ্টখিনি আমি যদি পঢ়োঁ, সঁচাকৈ তেওঁলোকক আমি লেখত ল'বলগীয়া কথা যে তেওঁলোকৰ যিটো নেকি ষ্ট্ৰাগল যিটো নেকি প্ৰচেছ আছিল,
সেইটো সঁচাকৈ বড়ো হিষ্ট্ৰী পঢ়িব লগা আৰু তেওঁলোকৰ এটা সুকীয়া স্থান দিয়াটো মই উচিত বুলিয়েই ভাবোঁ আৰু তেওঁলোকে সেইকাৰণে বড়োলেণ্ড ডিমাণ্ড কৰিলে বড়োলেণ্ড আগতেই ডিমাণ্ড কৰিছিল কিন্তু 85ৰ পিছত যেতিয়া নেকি আমাৰ আছাম একৰ্ডখন চাইন হ'ল তেওঁলোকে পুনৰবাৰ BTAD ছেপাৰেট ডিভিজনৰ কাৰণে বা ছেপাৰেট আমাক কি লাগে এখন ছেপাৰেট ষ্টেটৰ কাৰণে তেওঁলোকে ডিমাণ্ড কৰে ইন 1987 আপছু যিটো নেকি আমাৰ বড়ো ছাত্ৰ সন্থা আছে তেওঁলোকে এগেইন তেওঁলোকে ছেপাৰেটলি ডিমাণ্ড কৰে ফৰ ডিভিজন অফ আছাম ইন 50-50 তেওঁলোকে অসমখনক 50%-50%ভাৱে বিভাজিত কৰি ল'ব বিচাৰিছিল আমি এইটো কথাও জানো হয়তো বহুতে নাজানিবও পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো জানে যে বড়ো পিপলখিনি বা বড়ো পিপলখিনি ব্ৰহ্মপুত্ৰৰ নৰ্থ ছাইডত তেওঁলোকে বসতি কৰিছিল আৰু এতিয়া যিহেতু চাৰিটা ডিষ্ট্ৰিক্টত তেওঁলোকে ভাগ কৰি দিছে এই চাৰিটা ডিষ্ট্ৰিক্টৰ ভাগ কৰা কিখিনি মই কথাখিনি কৈ আছোঁ এই যোনখন পিচ একৰ্ড হ'ল 27 জানুৱাৰী 2020 চেণ্ট্ৰেল গভৰ্ণমেণ্টত অমিত শ্বাহৰ সৈতে এইখন হৈছে 3 নম্বৰ স্বাক্ষৰ 3 নম্বৰ চুক্তি প্ৰথমটো মই আলোচনা কৰিলোঁ 2003 BLTFৰ সৈতে আৰু এখন দিল্লীত চুক্তি এখন স্বাক্ষৰিত হৈছিল এই BLTFৰ সৈতে যিটো নেকি চুক্তি কৰিছিল 10 ফেব্ৰুৱাৰী 2003 সেইখন চুক্তিৰ মতে আমাৰ অসমখনক অট'নমাছ কাউন্সিল আণ্ডাৰ কনষ্টিটিউশ্যনৰ 6 শিডিউলৰ আণ্ডাৰত BTC লৈকে বিভক্ত কৰিছিলে তেওঁলোকে BTCলৈকে বিভক্ত কৰি যিটো নেকি এটা সাংঘাতিক ভায়োলেন্স সাংঘাতিক মুভমেণ্ট এটা হৈ আছিল আমাৰ অসমত তেতিয়া আমি চবেই জানো কিমান এটা ষ্ট্ৰাগলিং পিৰিয়ড আছিলে সেইটো টাইমত যদিও মানে কথাবোৰ ক'ব কাৰণে অকণমান মৰ্মান্তিক হয় তথাপিও কথাখিনি আমি সকলোৱে জানো সকলোৱে উপলব্ধি কৰোঁ সেইখিনি কথা আৰু সেই অৰাজকতাৰ সময়খিনিত শান্তি বৰ্তাই ৰাখিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 2003 আণ্ডাৰ 6 শিডিউলৰ আণ্ডাৰত তেওঁলোকে BTC গঠন কৰি দিলে আৰু তেতিয়াৰ পৰাই আমাৰ BTAD 4খন ডিষ্ট্ৰিক্টত বিভক্ত হৈ গ'ল আৰু তেতিয়াৰ পৰা এটা শান্তি সমৃদ্ধি তেতিয়াৰ পৰা আমি ফেচ কৰিছোঁ খুব ভাল দিনে আহিছিল তেতিয়াৰ পৰা আৰু এতিয়ালৈকে খুব ভালকৈ আমি ইয়াত চলি আছোঁ আৰু আগন্তুক বৰ্ষটো আমি খুব ভালদৰেই চলি যাম মই BTAD বাসিন্দা হিচাপে মই খুব প্ৰাউড ফিল কৰোঁ BTAD হিচাপে আমি যদি চাওঁ কম্পেৰেটিভলি অন্য ঠাইতকৈ আমাৰ ঠাইৰ ডেভেলপমেণ্ট খুবেই বেছি আৰু খুব বেছি ডেভেলপ হৈ আহি আছে মই 2003 BLTFৰ লগত কৰা এগ্ৰিমেণ্টটোৰ কথাও ক'লোঁ এতিয়া মই শেষত ক'ব বিচাৰিছোঁ আমাৰ যোনটো নেকি পিচ একৰ্ড হৈ গ'ল আমাৰ নতুনকৈ যোনখন নেকি পিচ একৰ্ড হৈ গ'ল সেই পিচ একৰ্ডখনক মই সমৰ্থন কৰাৰ অন্য এটা কাৰণ হৈছে বৰ্তমান আমি শিক্ষিত নিবনুৱা মোৰ লগতে আমাৰ বহুত ছাত্ৰ ছাত্ৰী আছে বহুত পাছ কৰি যোৱা ছাত্ৰীসকল আছে তেওঁলোকে নিবনুৱা হয় জানো আমি কিতাপ পঢ়ি হওক বা আমি বহুতো জ্ঞান অৰ্জন কৰি হয়তো জানো যে আমি নিজাববীয়াকৈ আমি ডেভেলপ কৰিব পাৰোঁ বা ইকনমি আমি গঠন কৰিব পাৰোঁ কিন্তু কথাবোৰ যিমান সহজভাৱে ক'ব পাৰি সেইটো কথাবোৰ ইমান সহজো নহয় আৰু এই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি যিটো নেকি পিচ একৰ্ড কৰিলে তাতে কিছুমান তেওঁলোকে ব্যৱস্থা হাতত লৈছে কিছুমান ইনিচিয়েটিভ ষ্টেপ হাতত লৈছে আৰু এই কিছুমান মই ইনষ্টিটিউশ্যনৰ নাম যিবোৰ নেকি তেওঁলোকে কাম হাতত লৈছে আগবঢ়াই আনিবৰ কাৰণে BTAD ডেভেলপমেণ্টৰ কাৰণে সেইবোৰ কিছুমান মই ক'ব বিচাৰিছোঁ যে আমি জানো যে ভাৰতৰ ভিতৰত বিশাখাপট্টনমত কি আছে ৰেল গাড়ীৰ ডবা বা ৰেল ইণ্ডাষ্ট্ৰী আছে আমি এতিয়া প্ৰাউডলি ক'ব পাৰিম যে আমাৰ BTADত
এতিয়া হ'ব গৈ আছে ৰেলগাড়ীৰ ইণ্ডাষ্ট্ৰী, ৰেলগাড়ী ডবা বা ৰেলগাড়ীৰ লগত জড়িত যিটো নেকি লেব ডেভেলপমেণ্টৰ কাৰণে হওক ইণ্ডাষ্ট্ৰিজ গঠন কৰিব। লগতে কেঞ্চাৰ ইনষ্টিটিউট এখনো গঠন হৈছে। তাৰপিছত উপেন্দ্ৰনাথ ব্ৰহ্ম কেন্দ্ৰীয় বিশ্ববিদ্যালয় বাক্সাত এখন স্থাপন কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় গঠন কৰিব। ওদালগুৰি আৰু বাক্সা চিৰাঙত কেন্দ্ৰীয় ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ সংস্থা গঠন কৰিব। জীৱিকা পৰিচালনাৰ সংস্থা, এনেকুৱা বহুতো ষ্টেপ হাতত লৈছে। এখন ITIও গঠন কৰিব। তাৰপিছত প্ৰত্যেকজনক আমি ইয়াতে এখন নবোদয় বিদ্যালয় এখন স্থাপন কৰিব। তেনেকৈ কিছুমান ষ্টেপ হাতত লৈছে গভমেণ্টে, আৰু এইটো এটা খুবেই সুখৰ কথা, খুব ভাল বিষয়। ট্ৰাইবেল এখন ইউনিভাৰ্চিটি এখনো স্থাপন কৰিব তেওঁলোকে। আৰু মোৰ কিছুমান পইণ্টছ মানে যিবোৰ নেকি ইনষ্টিটিউশ্যনৰ কাম বা যিবোৰ নেকি ডেভেলপমেণ্টৰ কাম হাতত লৈছে মোৰ খুব ভালকৈ মনত নাই। কিন্তু এইটো বহুত ডাঙৰ কথা যে এইখন আমাৰ BTAD লৈকে এইবোৰ যদি ডেভেলপমেণ্টৰ কাম আহে, এইবোৰ যদি স্থাপন হয়, ভাবক কিমান শিক্ষিত নিবনুৱাই সংস্থাপন পাব, কিমান আমাৰ নিচিনা ছাত্ৰ ছাত্ৰী আছে, আমাৰ নিচিনা দাদা বাইদেউ আছে, তেওঁলোকে কিমান শিক্ষিত হৈও তেওঁলোকে জীৱিকাৰ পথ বিচাৰি পোৱা নাই, তেওঁলোকক জীৱিকাৰ সংস্থাপন দিব এই ইনষ্টিটিউটবোৰে। আজিলৈকে আৰু বিশেষ নকওঁ, সকলোবোৰ যাতে সুকলমে পাৰ হৈ যায়, নতুন দিন নতুন সময়বোৰে যাতে সকলোৰে মুখত হাঁহি বিৰিঙায়। নমস্কাৰ। বিটিআৰ নিউজৰ পৰা তোমাক ধন্যবাদ জনালোঁ। থেংক ইউ।